কিভাবে দেউতা কেনেকে ট্রিটমেন্ট কৰো পইচা নাই গতিকে এতিয়া আপোনালোকে কম্পিউটাৰত এপ্লাই কৰিব কম্পিউটাৰতে আপোনালোকে পইচাটো পাই যাব ঝামেলা শেষ প্ৰথম ৰিইম্বাৰ্সমেন্ট হ'ব লাহে লাহে আমি কেশলেছলৈকে তাক লৈ যাম এইটো আৰু বহুত আলোচনা কৰি থাকিব নালাগে আৰু মইতো জানো আপোনালোকৰতো বিশ্বাস আছে মইতো বেয়া কামটো নকৰো আপোনালোকক লৈ ইমানটো বিশ্বাস আছে গতিকে এই আৰু হিসাব নিকাশ কৰি থকাটো বাদ দিয়ক মই খালি আপোনালোকক হিসাব দিলো একৰ পৰা যে কৰ্মচাৰীৰ কিমান কাম হৈছে এইটো কাম ৰখি আছে এইটো কামো হ'ব দিয়ক হলে আপোনালোকে নিজে মনটোত ভাল পাব গতিকে 2 অক্টোবৰত আমি লোকসেৱা আৰোগ্য যোজনা আৰম্ভ কৰি দিম আৰু আপোনালোকৰ আৰু মানে কনসেন্ট্ৰেশন নুখুদো আৰু মই লৈ ললো ঠিক আছে 50% আপোনালোকে দিব 50% গভৰ্ণমেণ্টে দিব সিস্টেমটো যদি ভাল কৰি চলে তাৰ পিছৰবাৰ দেখা যাব 40-50 কোটি টকা এইটো কাৰণে আৰু মিছা মিছি এনেকে গন্তি কৰি থাকিব দৰকাৰ নাই আৰু লাহে লাহে আৰম্ভণিটো যদি হৈ যায় প্ৰথম বছৰত কোনো পাৰফেকশন নহয় প্ৰথম চাকৰি পাওঁতে দৰমহা প্ৰথম ছমাহ পাই যায় ন এছআইও খুন্দাকে দিব নালাগে জানো পাই লাগে নে না কিন্তু ছমাহ পিছতো 1 তাৰিখে পোৱা হৈ যায় তেতিয়া পুৰণা ছমাহৰ কষ্টটো পাহৰি যোৱা যায় গতিকে যিকোনো স্কিম নতুন চাকৰি এছআইও ক্লিয়াৰেন্স নোহোৱা টাইপ প্ৰথম ছমাহ কষ্ট হ'ব লাহে লাহে আমাৰ ভুলৰ পৰা আমি শিকিম যে এইটো আমাৰ ভুল হ'ল এইটো আমাৰ শুদ্ধ হ'ল এইটো এনেকে হ'ব লাগিছিল তেনেকে হ'ব লাগিছিল বাস ধুনীয়াকৈ পাৰ হৈ গৈ থাকিব কাৰণ উদ্দেশ্যটো ভাল হলে বাকি টেনচন লৈ একো লাভ নাই উদ্দেশ্যটো বেয়া হলে বোলে আপোনালোকৰ টকা আনি মই দৰমহাত খৰচ কৰিম তেতিয়াহে মনৰ ডাউট যেনেকে মাজে মাজে আমাৰ সাংবাদিকসকলে কয় ট্ৰেজাৰী চালান লৈ চৰকাৰে বিত্তীয় অৱস্থা ভাল কৰিব খুজিছে কিন্তু ট্ৰেজাৰী চালান 3 কোটি মানুহে দিলেও আপোনালোকৰ দৰমহাৰ 100 ভাগৰ 1% এক মাহত নহয়